ধুই লৈ আহিবি ধুই লৈ আহিবি থবা না যদি বিয়া কৰাই লম নাকি আমি যদি যাও আমি আর বলু কত আছে মাংস বলে করলে মারা এই দেখা নাই হাতে পাই বাজে হতলত হ্যাঁ হাতে মারি যাতে জি কি কথা হয় এটা ভাত খাবো ইটো রেডি বলি কইছি মু কানে কানে কইছি রেডি বলি লোকেল চিকেন এবাগে আছে সবজি দালি সালাদ প্রায় 7 কিলোমিটার মান নন স্টপ আহি কিনে এটা অলপমান রেস্ট লৈছো আৰু আপোনালোকে জাগাটো চাব পাৰে কি ধুনীয়া জাগা অকলে আমরা ফুৰি আহো কাছা দি আহো এটা কথা গা ধুবা যি তই যাবা অলছা কুকুৰ তো চাবোন আৰু কেনেকুৱা ঠিক আছে বেটা লাগি ক আজি মানে আমাৰ ঘৰ জ্বলা দিছে কত জ্বলা পা আল্লাহ বসি আৰু মোৰ মতে কি জানা তই মস্তি লাইসেন্স আছে মোৰ গাড়ী নে গোটাই বেয়া নে গোটাই এটা মোৰ খান গাড়ীখন পানি পুৰ গাড়ীখন বেয়া কিন্তু আজি সময় কৰি দিব সারা নেক্সট টাইমৰ পৰা আমি Good morning and welcome back to African Bhaluk. Ako ta nonu huntor vlog hota apnalok sakara donaisu guys. Mane thamlese nischay gomei besi hoi guys ki hobo ase video tu. Mane moi nipu aru mintu akalage jam baki amar garuhon thakite gesi. Mane ruti aru mangkho bole bonole gusi. Heikine bhablu akalage jetu pani khini thanda te alop pori ho ki bora diao aru 7 diner partner continue vlog disu aru daily life nu ki kor thakim hanke mili aso de jaba lagboi jetu e nipu aru mintu ahi ase aru akalage ami jao te olai. Jam mane kodam jara na guys. Ami jam Daragao. Mane Daragao besi din amar pa boror pa alopman gile Daragao pai jay aru jetu asi রোদ দিয়ে নাই কিন্তু গরম কিন্তু হেভি গরম আছে আর টাইম এতিয়া প্রায় আপনার 11:15 না 11:20 তখন কোন যাব লাগে আর তাহলে যাব লাগে দেরি হইছে নাই আগালে ধুই লৈ আহিবি ধুই লৈ আহিবি থবা না যদি বিয়া কৰাই লম বিয়া চাই দিবি কোনে মই কোনে চাম আবে কাইছে লাগলি মুগি গবো মানে নিজে বিয়া করছলি এখানে ঘৰত চাবা দিছো কাইছে লাগলি মই কম তেতিয়া তুই নে বিয়া করছলি বিয়া পাতিয়া ইকে ফোন কবলে বিয়া প্রে হইছে নাকি 16 বছর হইছে তুমি কে গাইস আধা ঘন্টা হলো রুখবে এই রাইমাটা সুগর পা আমার ঘর কিমান দূর যা না 1 কিলোমিটার নহয় আধা ঘন্টা লাগে আমি আনতে খুশ খাই আছেন কি আনতে হ্যাঁ চাচুন কি হট চলি তেতের পা ওলর হই দেখছেন আঙ্কে মই ওলর নকরে পু রুখে ভাল লাগে না এই টাইম কি হইছে জানো দেই 1:50 জল আই তেই এই কাজ তুমি নই কাম করা খুশ খাই ভালো আর এইতে বেছে আমার কুকুর দিত ইমান দেরি কে এনে আলাপারে আকা হাফ পেন্ট সবরে হাফ পেন্ট টেনশন নাই আজি গামছা মানছি না গামছা না এখানে আছে দো আনতে মানে কি পিন্ধিব জিতি কি হবো জিকি নাকি গা থুকে যাব নাকি আমি যদি ঠিক আছে যাও আমি আর বলু কত আছে মাংস বলে করলে মারা এই দেখা নাই মাংস কই বলে মাংস আছে বলে এঙ্কি উঠছি চিন্তা নাকি এখন এই বেশি দিন নয় না মাত্র ভাই ওই দাই দুখ মত ধরবি মানে বাইক গলে বে সেকে হেলমেট সেমে তিনটা পিন্ধিলে না যে নিয়ম ভাঙছি আকলা এই যাম দাও লাই যাম সব যাম ওই দেখা এখানে আনতে বলে বেন গেলাই আগে তো রাস্তাটো অলপ বেয়া আৰু এটা তিনটা আঙ্ক নৰি ওকে আৰু মানে বহুত দিন মানে বাইক গুৰু চুয়াঙ্কে এনা গাউতে গুচ্ছা কো বড় অলপ মান যাও আৰু তুমি ইমান দূৰ দূৰো হৈ দিয়া অলপ নহয় পজিশন হ'ব দুটা লোক তো এতিয়া আমি কেলটো ভৰিলো প্ৰথম তাপা হেন কি খানাৰ ব্যৱস্থা কৰিছো তো আপনি সাথীতে দালু আহৰি কে আছে মো 200 টাকা 800 মান টাকা মারবে লাগবে কে নহয় এইটা কেন আমি পুরি গেছিলাম আমি রাইড করি এইটা কেন 300 টাকা তেল যাই থাকে Daragao এখন পাতলি শুনি 5 কিলোমিটার মাত্র 200 টাকা দিছে তেল এটা বল দেরি হল বহুত গাইজ আমি আহি এতিয়া আমাৰ হেৰি পামে হাইৱে উঠিব পৰা জাগা মানে এইখিনি কি জাগা আছে বৰকুৰা বৰকুৰা 20 কান হলে আৰু 5 ওপৰে দি যাব পাৰিম এতিয়া হাত যাওঁতে অলপ ৰাস্তাটো বেয়া হৈ আছে কিন্তু কোনো কথা নাই একে বহুত আমি ডেঞ্জাৰ জাগাত গাড়ী চলাই আছো গাইজ কিবা খাবি ৰয় এতিয়া আমাৰ ট্ৰেইন লাইন পছছি আৰু অলপ ৰখ পেলাক বইতে উপায় নাই কি হবা আগত যায় বিৰিয়ানী আই দেখছা মানুহ কৌ পুৱে ওলাইছে তুই দিছা নেকি পচৰ নাখায় ডাইৰেক্ট মানে মই হাতক ফোন করছো হাতে বলে মাংসটো ঘৰৰ পৰা বনাইছি আৰু ৰাস্তাত কবাৰ ৰুটি কিনব মই অলপ বেছি গ'লো তিনটা বাঢ়ি গ'লো আমি এখানে মিলি যাব এতিয়া 50 টাকা দিব কেনকে বাঢ়ি ল'ব মাংসটো নি আছে ৰুটি কেইটামান ধৰি হিচাপ কৰি লৈ গৈছে ৰুটি বাঢ়িব অলপ অলপ খানা আজি এই আমাৰ তো নিমি আছো বেনা গেছে কেনে মই খোজকাঢ়ি আহিলো আৰু এতিয়া গেটখন খুলি দিয়া আৰু আহিব নেকি ট্ৰেইন তো মই তাকালৈকে যাওঁ বয়া বয়া তিনিটা উঠা নদী হানি যাই আমি পালোঁ বাজৈ হোটেল মানে এইখিনি জেগাৰ নাম মই একচুৱেলি নাজানো কাৰণ নলবাৰী আৰু বৰমাৰ মাজতে এটা জেগা আৰু মানে যেতিয়া আমি ৰাইড কৰোঁ তেতিয়া এইগিলা জেগাত নৰখুনা ডাইৰেক্ট গুচি যাওঁ তো সেইকাৰণে জেগাটোৰ ইমান নলেজ নাই বাকী কিবা এটা নাস্তা পানী মানে অনলি ভাতে পাই বাজৈ হোটেলত ভাতে মাৰি যাতে যি কি কথা হয় এতিয়া ভাত খাব ইটো ৰেডি বুলি কৈছে মোক কানে কৈছে ৰেডি বুলি ঠিকে আছে ৰুটি আছে ৰুটি গিলি আৰু পাই লৈ যাব বাদ লৈ যাব টান হৈ যাব ভাতটো মাৰি মই জুই থাকো চালা মই কিন্তু হ'লে কিন্তু চিকেন ভাত খাম কিন্তু ভাত দিয়াৰ আগে আগে আমাক কিবা চাটনি এইখিনি দি গেল ভাতটো কেইটামানক লাগে পাব
বঢ়িয়া বহুত বহুত সেইকাৰণে এক্সট্ৰা কৰি দিছিল চালাদটো এইটো ইয়াৰ পৰা জাক যি লাগে লৈ খালি হ'ল ভাত ৰেডিমেড হৈ আছে ভাত দিব লাগে কি এদি ভাত দিছি লোকেল লোকেল ব্ৰইলাৰ নাপায় আমাৰ লোকেল চিকেন এবাগে আছে চব্জি দালি চালাদ ভাত বঢ়িয়াকৈ এতিয়া খাব লাগে কিন্তু দা ধৰা গাইছ এটা ভাত চবে বহি আছোঁ লাইভ হ'ব একো নাই বুলি ভাবছিলো খাং বুলি ভাবছিলো ভাতকে খাই দিলোঁ আৰু ভাতটো খাই দিলোঁ দেই মানে কি হ'ল জানা খাব ইচ্ছা নাছিল যদিও কি হ'ল খাই দিলোঁ আৰু আমাৰ নিপুই কিন্তু খাচি কিন্তু কিছু এটা দে আৰু বহি লৈ মাটি যি বহি এনেকৈ বহি থৈ দিয়ে এনেকৈ থাপ থাপ কৰি এতিয়া পইচাটো দিয়ক কিমান বিল হৈছে খাই কিন্তু আচ্ছা লাগছে খাইছি কে কি লাগছে খাই ঠিক আছে না বলুক দেব সুবিধা গাইছ বলুক বলুক যাওঁ দেৰি হৈছে বহুত দেৰি হৈ গ'ল অলৰেডি বহুত দেৰি হৈ গ'ল কি উঠছি গাউটি দে বব ভাত চাত খাই কিনে প্ৰায় 7 কিলোমিটাৰ মান নন ষ্টপ আহি কিনে অলপমান ৰেষ্ট লৈছোঁ আৰু আপোনালোকে জেগাটো চাব পাৰে কি ধুনীয়া জেগা বঢ়িয়া একদম মুকলি পথাৰ বাকী দেখা অলপমান ৰেষ্টটো কৰি লওঁ 10 মিনিট এটা ৰেষ্ট হ'ব বাৰু চলো ৰাইডে দে ভাই যা 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 আৰু ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে মই আইডিয়া নাই আগতে আছিলোঁ বহুত দিন আগতে মোটামুটি 10 মান থাকিব লাগে আৰু 10 মান যদি দুইবাৰ খিচি দিব পাৰিম আৰু যাই বল তো ঠিক আছে গাইজ এতিয়া যাই থাকো বলক আগত বোলে মছলা বুড়ি পুৰি চান্স আছে গা ধুবা কি হেলমেট লাগে আৰু গা ধুবা বাইক লৈ কোনে আহে অলপমান দূৰ পানীখিনি হ'ব কিবা এটা মিলাম আছো না যাই থাকোঁ গাইজ মানে আমাৰ এই ডিম্পু বাইক লগ পালো মানে বহুত আমি পুৰণা যুগৰে যেতিয়া আমি ওলাই শ্বুটিং কৰিছিলো যেতিয়া আমাৰ ভৰালি হেতি গৈছিল দিশান্ত ভৰালি ইমান চিনাকি কৰি দিবা নালাগে কি নিবে এটা কথা কওঁ হেলমেট কেতিয়া লগ পাই ভাল হেলমেট দুটা আমি লৈ লওক এনেও গাইজ চিন্তা উঠিটো পাপাই হ'ব মই খোজকাঢ়ি যাম বুলি দেখা পালে উপায় নাই গাইজ ইয়াৰ দুটা দি যা তোক ফোন কৰি দি যাম দি যাম কেনে দিম হেলমেট চোন নেকি আমি দিয়ে বাবু দিয়ে এটা দিয়ে তো দিয়া আকৌ দিম দে আপোনালোকে জাগা চাকচোন কি ধুনীয়া চায়া মানে ইমান ডাঙৰ বৃহৎ বৃহৎ গাছ মানে এই দিনতে মানে আন্ধাৰ আন পায় হয়নে কি ঠাণ্ডা জেগা আৰু কেইটাৰ পৰা 24 মান আছে এনেকৈ হাত ভৰিব গোটেই এবাৰ 24 আছে আৰু পাইব যাওঁ 3 বছৰ গাইছে হেলমেট বস্তু টান সৰু তাৰমানে তোৰ বাহাত নহয় নে 28 ডাঙৰ মাথাৰ এতিয়া যদি পুলিচ পাওঁ গাড়ী আমাক মিনটি নুমি দিব অলপমান আৰু যদি নাপায় এনেকৈ যাই থাকিম আৰু হেলমেটটো হাতত যাই আহি পাই গ'লো আমি নিচে কাষত আছো এতিয়া আমি প্ৰায় 4 কিলোমিটাৰ মান আছে আপোনালোকে নিশ্চয় কাষত এইফালে পাহাৰ পৰ্বত ভৈয়াম আমি ধুনীয়াকৈ লুংনিং ৰাস্তাৰে দেখা বলুক ধুনীয়া জেগাৰে গাই চাই আপোনালোক নিশ্চয় দেখা পাইছে কি বঢ়িয়া বতাহ আহি আছে মানে এটা আমি এক পিচ চাবোন লৈ লওঁ যিহেতু আমি তাতে গা ধুম ঠিকেই আছে লো 5 কিলো তো পিয়াজ লবি পিয়াজ লাগে কিয় হ'ব আহে কিবা নাই এটা 50 টকা দিব লাগিব এতিয়া এণ্ট্ৰি ফিজ তো এইটো দি আমি ডাইৰেক্ট আৰু পালোঁ আমি ফাইনেলি আহি পালোঁ দাৰাগাঁও আৰু ডাইৰেক্ট তাতে অলপমান 50 টকা এণ্ট্ৰি ফিজ এটা দি কিনে নুমি আছো দে বাপৰে বা 3 টাকা নামবে দিয়া না গাইছ আছে বাপৰে উঠোনতে ও পানীটা খোলা হৈছে নেকি ফাইনেলি আহি পালো আমি দাৰাগাঁও আৰু এতিয়া এটা বঢ়িয়াকে আমি যাই কিনে গা ধুম তাৰ আগতে আমাৰ যোনকেইটা লগত চলি আছে তো ইয়াতে বস্তু ষ্টক কৰিছি মাংসটো বনাইছে ৰুটিখিনি হওক ফুৰি আহো এটা কথা গা ধুবা যি তই যাবা ওলছা কুকুৰ তো চাবোন আৰু টাৱেল খান কিনি আনিব টাৱেল খান লৈ যা কুকুৰ যা লৈ ইপাই কিনে এইটো কি দেখিলো আমি খোলাও ঘোলা মস্ত ঘোলা পানী মানে এই দেখো বোকা পানীক লৈ লাগে আজি তই গম নাপাও মানে তইতো কৈছিলি ঠিকে আছে কথা আছে ন ভূটানৰ লগত তাকে বাকী আমাৰ লগত আছে ৰাণা আৰু আমাৰ লগত আছে আমাৰ ছাৰ বুলি ক'ব লাগিব কাৰণ এতিয়া নতুনকৈ পুলিচত চাকৰি কৰে তো আমাৰ সন্তুদা বাকী এবাৰতো আছে আমাৰ SBI একবাৰ নামি যাৱা একবাৰ আইছো যাতে আৰু কি কৰিবি কি গা ধুবা নৰা এই গৰমত কি আহিলো কেতে আমি গম নাপাওঁ গম নাপাওঁ তাতে কি ঠাণ্ডা পানী কিবা বেলেগ পানী আছে নেকি যাৱা একবাৰ দেখা
এই পানীখিনি ঠাণ্ডাই আছিল কি মস্ত ঠাণ্ডা কিন্তু খোলা পানী গাইছ গা ধুব নোৱাৰি আৰু ভূটানে পানী একদিন আছে মানে এনেকৈ কৈছোঁ মানে গুৰুত বোধহয় বৰষুণ গেছি সেইকাৰণে এনেকুৱা আছে বোধহয় নহয় দেই বৰষুণ গেছিয়ে কিন্তু এইবাৰ গা ধুলি গাইছ হা জণ্ডিছ কিবা কিবি জান না তাৰমানে নাভাব বেমাৰ হ'ব নৰা গা ধুবা ঘৰতে ধুম দে আৰু চালা পানীৰ কালাৰ এই নেমু টেঙা চৰবত অলপ বগাই থাকে ক'ত যা হবে গা হাত ৰঙা কিবা মানে দেখা নাই সেই ডেঞ্জাৰ অ' সেই ডেঞ্জাৰ বস্তু সেই যা পানীখিনি খোলা কিন্তু আমি যিটো উদ্দেশ্যত আছিলোঁ সেইটো দিছিলোঁ নহ'ল বাৰু তথাপিও আপোনালোকে চাব পাৰে এটা কি ধুনীয়া লোকেশ্যন কি ধুনীয়া ভিউ মানে সূৰ্যটো প্ৰায় ডুব যোৱা হৈছে আৰু কি ধুনীয়া এটা ভাইব এটা আছে কিন্তু সঁচাকৈ কিন্তু গাটো ধুব পাৰিলে অলপ বেছিকৈ ভাল লাগিলে হয় উপায়টো নাই আৰু কি কৰিবি আৰু গামোচাখন দিয়া মুখে নুচো দে কেইদিন নামছিলি তই আছিলি নেকি আৰু আচ্ছা ঠিকে আছে দেই ফুলছি তই কুকুৰ আমাক ক'ব নোৱাৰিলি বোলে পানী খোলা বুলি হা কোনে নালগে যা পহু হৈ দে গাইজ গাৰা আছে অলপ তাৰে গাঁৱততো বহুতে আহি পাইছে আমাৰ ওচৰে পাঁজৰে মানুহ কিন্তু আমি আছোঁ 4 বছৰৰ আগত কিন্তু এতিয়া আহি পোৱা নাছিলোঁ কিন্তু নেটৱৰ্ক প্ৰব্লেমটো এতিয়া আছে কাৰণ পিকনিক প্লেচ নেটৱৰ্ক প্ৰব্লেম থাকিবই উপায় নাই মানে জিঅ' চিমৰ নেটৱৰ্ক অলপ নাথাকে চালা গাইজ আমাৰ যোনকেইটা ফ্ৰেণ্ডছ আছিল সেন্দে মানে 1 ঘণ্টামান আগতে আহি পাইছি মই মানে ক'ব বোলে পানীটো ঘোলা আছে আহিব নালাগে দেই ক'বনো কেনেকৈ এটা নেটৱৰ্কে নাপায় একডালো দেখা কৈছে আমাৰ চালা আজি কিন্তু লাইফত বৰ এটা অশান্তি পালোঁ দেই বহুত দুখ পালোঁ এই গৰমত আজি সি উপৰা দিম বুলি আছিলোঁ কিন্তু এতিয়া কি হ'ল তোৰ ধৰি আছিস সবগিলা আমাৰ অসমত এটা শেষ বৰষুণ দিছে ভূটানত পানীটো আমাক কিয় দিছে কচোন নিদিলি হৈ আছে নালাগে পানী আমাক ভূটানী ভূটানৰ মানুহকেইটাই কি মুখি এনেকৈ পানীটো এনেকৈ শুই দেখুৱাই লাগে তাই আমাৰ যোন চেকটোত এটা ফিল্টাৰ এটা লাগে এটা ফিল্টাৰ চেকি পেলাই ভাল পানীটো আমাক দিয়ে লাগি কৈছোঁ মই সেইটো কথা ঠিকে আছে তই এনে নেচাৰেল জেগাত আহি পাগল হ না তই অৰিজিনেল পাগল হয় এনে বিয়া থৈছোঁ নাই ঠিকে আছে এই জৰহুন তৰহুন ওলে দেখছা কয় মই গুৱাহাটীত জব কৰোঁ ইমান দৰমহা পাওঁ এই দৰমহা পালে কি হ'ব এটা ডাঙৰ মাছ আন পাই আছে যোন কি কবি আৰু উপায় নাই থাকক দে এনজয় কৰিব লাগিব না ছুটি নেপা কি কৈছা চাওঁ এই পানীত তুই এতিয়া গা ধুব নোৱাৰ কি কৰ গা ধোৱাটো মোৰ উদ্দেশ্য নহয় উদ্দেশ্য হ'ল ৰুটি আৰু মাংস ভাজি আনিছে সেই খাব লাগে গা ঘৰতো ধোৱাৰি নে ঠিকেই কথা কৈছা আৰু ৰুটি মাংস ঘৰতে আলি হলা কয় দেখছে আৰু কথা দেখছে তই মানুহ কি কৰিবি আহে ছেকেণ্ডাৰী বস্তু ভাত চাত দিলে ঘৰত ভাত খাব পাৰি এনজয় ল'ম এটা নেচাৰ পৰিৱেশ থাকিম চাকি গুচি মই আছো তোৰ লগত জহা বাই আছো এই পানী বোলে গা ধোৱাৰ কথা চাইছো আমি খোৱা জেগা বৈছি হ'ব বৈছা আঞ্জাখান বাইদেউ আঞ্জাটো ক'ত আঞ্জাটো নিচিনা ঠিক আছে আনছি তো গাইজ এখানে আমাৰ মাংসৰ আঞ্জা ঠিকে আছে পাই নকৰে ভালে হৈছে অলপ মঞ্জুৰা তুমি এতিয়া মোনাখান মেলা আৰু অৰিয়াকে খাব লাগে দে গাইছি বহুত ভোকো লাগছি বাকী মিণ্টু কেনেকুৱা খাদ্য কেনেকুৱা ঠিক আছে বেটালে কি ক খাদ্য মানে আমাৰ ঘৰৰ জ্বলা দিছে কত জ্বলা পা বেছি লাগেও দে ঠিক আছে ঠিকে আছে বাকী শৰ্মানী কেনেকুৱা আছে কওঁ তই কি কবি বহুত ভাল এই পৰিৱেশত এনেকুৱা এটা খানা খোৱাটো বহুত ডাঙৰ কথা ঠিক আছে বস্তু অলপ বেছিকে বকাই অসমীয়া ইংলিছ মিক্স কৰি কথা কয় লণ্ডনত থাকে ঠিক আছে বাকী ভাবা তই কি ক খাদ্যৰ বিষয়ে জ্বালা যিমান বাছি ইমান দিছি বহুত জ্বালা আছে নেকি নাম ৰবা আশাই গুগুন নে আমি গোটা সময় যিহেতু আভাই খাব দেখি ভাবা তই কি কবি আজি খানাটোৰ কথা সুন্দৰ কদ্দে জ্বালা আৰু ধনিয়াৰ গুড়া ঠিক আছে নাই মোৰ মতে কি জানা তই মস্তি বহুতখিনি হেল্প কৰি দিছে মানে এটাই মই খাইছোঁ গোটাই ৰুটি গোটা পনে দিছি বাইদেউ মুখখিনি হেম কৰি থাকে বাইদেউ মোক নালাগে দেই কৰিবা কুলি গুচি মোক হ'ব দে কৰা নাই দে আৰু কি কৰিবি ঠিকে হাঁচি চাৰিটা হাঁচি হা দেখা খা খাওক আপুনি লওক এই লাখি দি এখন হয় দেই এই আমি ধুবা আনিছিলোঁ গাই ধুবাই নাপালোঁ ইমান লেতেৰা পানী কি কৰিব হয় না
তাৰপৰা ধুনীয়াকৈ এতিয়া মই ওলাই আহিলোঁ তাৰপৰা ওলাই আনে ইয়াতে আছোঁ মানে যাওঁ বাৰু ঘৰ দেখি যাওঁ সেইটো আন্ধাৰো আহিল আৰু তাৰে এটা নিয়ম আছে মানে 5টাৰ ভিতৰত থাকিব নোৱাৰি ইয়াতে আৰু যি পাৰোঁ কৰিলোঁ ধেমালি কৰিলোঁ লগৰকেইটা আহিল আমাৰ গাঁৱৰ গোটেইকেইটা আহিল আমি তিনিও আহিলোঁ একেলগে অলপ সহযোগ কৰিলোঁ এতিয়া আচল মানে তাত আছে আগতে বাপু যি ঢালোঁ সেইটো যদি বহা মোৰ কিন্তু উঠত প্ৰব্লেম এই নৰা দেখা 3টা আছে না নৰা মস্ত ঢালোঁ এইটো চাওঁ চেষ্টা কৰি চাওঁ একবাৰ চাওঁ তুমি দেই দেখাচোন বাপা ঐ ঢালোঁ উই যাব নেকি এই হা বল হা চাওঁ কি ধৰিলোঁ ধৰিলোঁ ভালকৈ এখন লগালোঁ এইটো খালোঁ মানে যোনে যোনে আহিছে তাৰে খানটো গম পাব যোনে যোনে আনে ক'ত গম পাবি আমি এইটো গম পাই আছোঁ গেছি কিন্তু গেছি আই উঠি আই মোৰ গেছ কাটাৰ লাগছে হাতত আঙুলি ফেলে গেছি এইখিনি কাটা ৰৈছে ইমান ডাঙৰ কেমেৰা ফেন হ'ল নালাগে ন গমেই নাপাওঁ মই আকৌ ঠিকে আছে হ'ব এখানতে জোৰবা লাগে একো নাই তো এতিয়া এই জায়গাটো থাক না আপোনালোকে মিলিটাৰী কাম সশস্ত্ৰ সীমা বল তো চালো কোথায় ইটা আছি বলা বলা এখন বতৰ ধুমি দিছে মানে আগতে পুলিচ গীতা আছে তুমি অলপ খোজকাঢ়া মিতিৰা আৰু নহয় মই নকলি এতিয়া ফাইন খালো না নাই আগো এইটো আমাক চিনিবই নাই পুলিচে একো নাই এতিয়া মই চলা যিহেতু মোৰে আছে তুমি অলপ খোজকাঢ়া মিতিৰা আমি আকলাই নহয় গোটাই গীতে এটা এটা নামে দিছে আৰু চব আকলা আকলা গেছি চৰি অসম পুলিচ মানে আজি উপায় নাই হেলমেট দুটা আনছো কিন্তু 3টা আহিব লগা হ'ল না লাইচেঞ্চ আছে মোৰ গাড়ী নে গোটাই বেয়া নাই গোটাই এতিয়া মোৰ গাড়ীখন বেয়া নিপুৰ গাড়ীখন বেয়া কিন্তু আজি সময় কৰি দিব ছাৰা নেক্সট টাইমৰ পৰা আমি এনেকুৱা ভুল নকৰোঁ ঠিক আছে কওক আপোনালোকে চাব পাৰে মিনটো জিচু চব খোজকাঢ়ি আহি আছে এই এটা আগত দেখি আলোকে উপায় নাই দে আজি উপায় নাই মোক সুধিছে মানে চব আছে না মই কৈছোঁ আছে আছে বুলি কৈছোঁ যিটো আছেই কাৰণ গাড়ীৰ মিনিটৰ গাড়ীৰ RC ইঞ্চুৰেঞ্চ চব আছে আৰু মোৰ লাইচেঞ্চটো আছেই চব আছে বুলি কৈছোঁ কিয় মিতিৰা কেনে খোজকাঢ়ি মানে কোনে খুৱাই আমাৰ আন্ধাৰ হৈ গ'ল আৰু এতিয়া আমি চাহ খাব সোমাইছোঁ ইয়াতে চাহটো ধুনীয়াকৈ খাই লওঁ গাখীৰ চাহ আছে খাই দেখ নাকি কি আনছি আৰে পকৰি দিয়ে বাকি দিয়ে না আকলা খাব নালাগে আমাৰ ভাইৰ দোকানতে চাহ খালো বাকী কেনে খবৰ ভাই ঠিকে আছে লগ পাম ঘূৰা আহো দিয়ক ঠিক আছে এটা খাই যাব লাগিব ঠিক আছে দিয়ক দিয়ক আহো Krishna.